ফ্ৰেণ্ডছ আপোনালোকক মোৰ চেনেল টেক এণ্ড আদাৰ ইনফলৈ স্বাগতম। ফ্ৰেণ্ডছ মই আপোনালোকৰ ওচৰত সদায় তেনেকুৱা NRCৰ সকলোবোৰ লেটেষ্ট ভিডিঅ' আপোনাৰ ওচৰত লৈ আহিম। গতিকে আপোনালোকে পলম নকৰাকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনকো প্ৰেছ কৰি ল'ব যাতে মোৰ সকলো ভিডিঅ' আপোনালোকে অতি সোনকালে দেখিবলৈ পায়। ফ্ৰেণ্ডছ আজি আপোনালোকৰ বাবে মই লৈ আহিছোঁ NRCৰ হেয়াৰিং সম্পৰ্কীয় আন এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। 1 জুনৰ পৰা যিসকলৰ হেয়াৰিং ডেট আছিল আপোনাৰ এই NRCৰ যেটো মানে ক্লেইম হেয়াৰিং পৰ্টেলত যেতিয়া আপুনি মানে সাৰ্চ কৰিছিলে তেতিয়া 1 জুনৰ পৰা যদি আপোনাৰ হেয়াৰিং আছিল তেতিয়া আপোনাৰ হেয়াৰিংৰ ডেটটো চেঞ্জ হৈছিল হয় না নহয় আপোনাৰ হেয়াৰিং ডেটটো দেখুৱা নাছিল কিন্তু সেই হেয়াৰিং ডেটটো এতিয়া আকৌ আৰম্ভ হৈ গৈছে অৰ্থাৎ আপোনাৰ আগৰ যেটো ডেট আছিল সেই ডেটটো হলনি অলপ পিছুৱাই দিয়া হৈছে বা আগুৱাই দিয়া হৈছে গতিকে আপুনি সাৰ্চ কৰি দেখিব পাৰে এতিয়া আপোনাৰ হেয়াৰিংৰ ডেটটো আছে এইটো চাব পাৰে এতিয়া আপোনাৰ দেখাই আছে হেয়াৰিং আৰ্লিয়াৰ scheduled from 1st June 2019 onwards have been rescheduled আকৌ মানে এইটো মানে ৰিশিডিউল্ড কৰা হৈ গৈছে আপুনি এতিয়া চাব পাৰে এতিয়া মানে আপোনাৰ ডিসপ্লে হৈ আছে আপোনাৰ যদি হেয়াৰিং ডেটটো আছিল আগত কিন্তু পিছত যদি দেখুৱা নাছিল কিন্তু এতিয়া আপুনি সাৰ্চ কৰিলে আপোনাৰ হেয়াৰিং ডেটটো পাই ল'ব।